সেইদিনা বাবা থানলৈ গৈছিলোঁ যে ভাবিলোঁ যে দেওপাহাৰো গৈ আহোঁ, মানে নক্সা পাহাৰ। ইমান যে ওখ, যোনে যোনে আহিছে চাগে গম পাইছেই, মূৰৰ ঘাম একদম ষ্টেপত পৰি গৈছেগৈ। পিছে যাবলৈ নেৰিলোঁ, ওপৰখন বিৰাটেই ধুনীয়া। অলপমান লেতেৰা কৰি থৈছে কাৰণ শিৱৰাত্ৰিৰ পাছতেই আমি গৈছিলোঁ। অলপমানটো চাফা চিকুণটো কৰি আছে। ষ্টিমটো খাই অলপমান শক্তি পালোঁ কাৰণে জাপ মাৰি দিছোঁগৈ। তাৰপিছত আকৌ আমি আগবাঢ়িলোঁ অলপ আগলৈ। দেখি পালোঁ ইমান ধুনীয়া এটা দৃশ্য। যোনে যোনে আহিছে গম পাইছে চাগে মই কিহৰ কথা কৈ আছোঁ। তাৰপাছত ইফালে সিফালে চালোঁ, অলপমান নেচাৰেল হাৱা খালোঁ। পিছে তাত নেটৱৰ্ক নাপায় আকৌ। অলপমান ইফালে ইফালে ঘূৰি মেলি বহিলোঁ। তাৰপিছত আগৰ পাথৰবোৰ চালোঁ, কি ধুনীয়াকৈ এয়া বনাইছিলে। আপোনালোকেও আহি চাবচোন, অলপ দেৰি টাইম স্পেণ্ড কৰি চাব। এইটো জেনেৰেশ্যনৰ মনৰ শান্তিতকৈ আৰু একো বস্তুৱে ডাঙৰ নহয়। পিছে আজিলৈ ইমানেই আছিল। টিল দেন, বাই।